হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই পিছে ৰেচিপি আপোনালোকৰ বাবে লৈ অহা নাই। আজি লৈ আহিছোঁ এটা ছিজনৰ বহুত ধুনীয়া ফল, যিটো খাই আপোনালোকে বহুতেই ভাল পায়। ৰবাব টেঙা এনেকুৱা সময়ত খাবলৈ বহুত ধুনীয়া, কাৰণ এনেকুৱা সময়ত অলপ অলপ ঠাণ্ডা আহিব ধৰিছে আৰু গৰমটো যোৱা নায়েই। গতিকে আহকচোন আজি আপোনালোকক দেখুওৱা ৰবাব টেঙা। ব'লক। মায়ে এটা গছৰ পৰা ৰবাব টেঙা পাৰি আনিছে, আনি বাকলিবোৰ বৰ ধুনীয়াকৈ গুচাইছে আৰু গুচাই জিমবোৰ লাহে লাহে এৰাবলৈ ধৰিছে। আপোনালোকে বাৰু ৰবাব টেঙা খাই কেনেকুৱা পায় জনাবচোন কমেণ্টত। মই পিছে ৰবাব টেঙা খাবলৈ সিমান ভাল নাপাওঁ, কাৰণ মই ৰবাব টেঙা খালে কি হয়, জিভাডাল বিজিৰা বিজিৰা তেনেকুৱা হৈ যায় আৰু মানে একদম ধৰে, জিভাডালত ধৰি দিয়ে তেনেকুৱাকৈ মানে মই খাবলৈ ভাল নাপাওঁ। কিন্তু মই খাবলৈ ভাল নাপাওঁ বুলি আপোনালোকক মই নেদেখুৱামনে ভিডিঅ', গতিকে মই আপোনালোকৰ বাবে লৈ আহিছোঁ ভিডিঅ'। আপোনালোকে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব দেই, আৰু এনেকৈ ভালদৰে গুটিবোৰ পেলাই জিমবোৰ এৰাই ল'ব। জলকীয়াটো ধুনীয়াকৈ কাটি লৈছোঁ আৰু এতিয়া তাত দিম অলপমান নিমখ, কলাখাৰখিনিটো দিলোঁৱেই। তাৰপিছত ধুনীয়াকৈ সানি ল'ম আৰু আমাৰ ৰবাব টেঙা প্ৰায় ৰেডি। কলপাতখন সৰু সৰুকৈ কাটি লৈছোঁ, কাৰণ যিহেতু কলপাতখনত সানিলে কলাখাৰটো পৰি যোৱাৰ সম্ভাৱনা থাকে, সেইবাবে আমি কলপাতখনত সানি লোৱা নাই, বাতিটোতেই সানিছোঁ। কিন্তু খাবৰ কাৰণে কিন্তু কলপাতখনেই ল'ম। এতিয়া কলপাতখনত অলপ অলপ কৰি লৈ ধুনীয়াকৈ জিভাৰ পানী পেলাই পেলাই খাম আৰু। আপোনালোকৰ পৰা দেখি জিভাৰ পানী পৰিছে নেকি? কমেণ্টত জনাব দেই। যেতিয়া ৰ'দ দিব দুপৰীয়া সময়ত কিবা অলপমান টেঙা টেঙা কিবা খোৱাৰ ভাৱ নাহেনে বাৰু? তেতিয়া এনেকৈ ৰবাব টেঙা কাটি দুপৰীয়া খোৱাৰ আমেজেই বেলেগ। গাঁৱৰ প্ৰায় মানুহেই গৰমৰ দিনত দুপৰীয়া এনেকৈ ৰবাব টেঙা কাটি খায়েই, নোখোৱা হয়তো প্ৰায় মানুহ পোৱা নাযাবই। গতিকে আজি আছিল মোৰ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, কাৰণ আপোনালোকৰ এটা এটা ছাবস্ক্ৰাইব, লাইক, কমেণ্টে মোৰ পুনৰবাৰ ভিডিঅ' বনাবলৈ বহুত অনুপ্ৰাণিত কৰে। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব, কাৰণ আনদিনাৰ দৰে ভিডিঅ'টো আজি নহয়, অলপমান স্পেচিয়েল বেলেগ।